নমস্কাৰ, মই সীমাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক এই জেতুকা পাত পিচি কেনেকৈ চুলিত লগোৱা হয় তাকে থুলমূলকৈ তুলি ধৰিছোঁ ভিডিঅ'টোৰ মাজেৰে। যিহেতু সকলোখিনি দীঘলীয়াকৈ দেখুৱাবলৈ হ'লে ভিডিঅ'টো যথেষ্ট দীঘল হয়, সেই গতিকে মই চমুকৈহে দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় বুজি পাব। আৰু কি হয়, এই জেতুকা পাতখিনি আমি যদিহে চুলিত লগাওঁ, আমাৰ জেতুকা পাতৰ যথেষ্টখিনি উপকাৰিতা আছে, আমি সকলোৱে জানো। চুলিত লগালে ইয়াৰ পৰা আমি আধাতে খুব কম বয়সতে আজিকালি যিহেতু ল'ৰা ছোৱালীবিলাকৰ চুলি পকে ন, সেই গতিকে এই জেতুকা পাত যদিহে আমি লগোৱা হয় তেতিয়া আমাৰ চুলি আধাতে পকা ৰোগটোৰ পৰা যথেষ্টখিনি আমি নিৰাময় পাওঁ। আৰু এই জেতুকা পাত ব্যৱহাৰ কৰিলে আমাৰ নতুন চুলি গজাত সহায় হয়, চুলিলৈ এটা ধুনীয়া ৰং আহে, আৰু লগতে চুলি সৰাৰ যি সমস্যা, সেই সমস্যাৰ পৰা আমি যথেষ্টখিনি উপকৃত হ'ব পাৰোঁ। অকল জেতুকা পাতক অকলশৰীয়াকৈ নলগাই আমি ইয়াত বিভিন্ন ধৰণৰ ধৰক এল'ভেৰা, আকৌ জবা ফুলৰ পাত, এইবিলাকো লগতে লগাই আমি এনেদৰে চুলি লগাই থ'ব পাৰোঁ। আৰু ইয়াক আমি 2 ঘণ্টামান লগাই ৰাখি সাধাৰণ পানীৰে, অকল পানীৰে মানে চেম্পু ব্যৱহাৰ নকৰাকৈ ধুই দিব লাগিব। আৰু পাছদিনাখন ধৰক চুলিখিনি শুকোৱাৰ পাছত তেল সানি পিছদিনাখন চেম্পু কৰি ধুই দিলে আমি ইয়াৰ পৰা যথেষ্টখিনি উপকাৰ পাওঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।